নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিখামণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ দুবিধ বাকলিৰ চাটনি। আহকচোন তেনেহ'লে কি বনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰায়ে চব্জিৰ বাকলিবোৰ পেলাই দিওঁ। সেই বাকলিবোৰ পেলাই নিদিওঁ, ধুনীয়া ধুনীয়া চাটনি বনাই খাব পাৰি। এনেদৰে বাকলিৰ চাটনি বনাই এনেদৰে দুটুকুৰা কৰি ল'ব লাগিব। আৰু এতিয়া ইয়াতে 1 কাপ পানী দি কাচকলৰ বাকলিখিনি 10 মিনিটমান সময়ৰ কাৰণে সিজাই ল'ব লাগিব। সিজিবৰ বাবে ইয়াতে নিমখ অকণমান লগতে দি ল'ব লাগিব। এয়া উতলিবলৈ আৰম্ভ কৰিছে আৰু কাচকলখিনিও সিজিছে। এতিয়া আমি এইখিনি নমাই ল'ম আৰু এতিয়া এইখিনি পিচি ল'ম। ইয়াতে এতিয়া পদুনা পাত কেইখিলা, মান ধনিয়া, আদা, নহৰু, জলকীয়া সকলোখিনি দি এতিয়া ভালদৰে পিচি ল'ম।
আৰু লগতে নিমখো অকণমান দিব লাগিব আৰু এইখিনি পিচিবৰ বাবে ইয়াতে অকণমান পানী দি ল'ম তেতিয়া ভালদৰে গুৰি হয় আৰু এতিয়া এইখিনি পিছা হৈ গ'ল এতিয়া এইখিনি উলিয়াই ললোঁ তাৰ পাছত গেছত কেৰাহী পাতিব লাগিব আৰু ইয়াতে দিব লাগিব মিঠাতেল তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দিব লাগিব কলা জিৰা আৰু শুকান জলকীয়া আৰু ইয়াতে এতিয়া পিচি ৰখা কাচকলৰ বাকলিখিনি দি দিম আৰু কেঁচা গোন্ধটো যাবৰ বাবে 5 মিনিট মান সময় এনেদৰে ভাজি ল'ম পাঁচ মিনিট ভজাৰ পাছত এয়া আমাৰ কাচকলৰ চাটনি ৰেডি হৈ গ'ল এই দুইবিধ চাটনিয়ে খাবলৈ বহুত টেষ্টি হয় এবাৰ বনাই চাবচোন আপোনালোকেও যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰি দিব কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ বাই বাই